ডেলিকেচি কৰ্ণাৰলৈ মই আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। মই আজি আপোনালোকলৈ লৈ আহিছোঁ পিঠাগুড়িৰ কেক। ইয়াৰ বাবে আমাক প্ৰয়োজন হ'ব পিঠাগুড়ি, ময়দা, গাখীৰ, চেনি গুড়ি, নাৰিকল, নিমখ, বেকিং পাউডাৰ, কাজু কিচমিচ, ৰিফাইন তেল আৰু পানী। প্ৰথমে মই 3 কাপ পিঠাগুড়ি আৰু আধা কাপ ময়দা একেলগে চালি ল'ম। এতিয়া মই এটা ডাঙৰ বাটি লৈছোঁ। ইয়াতে পিঠাগুড়ি আৰু ময়দাৰ মিশ্ৰণটো দিলোঁ। 1 কাপ চেনিৰ গুড়ি, আধা কাপ নাৰিকলৰ গুড়ি, 3 চামুচ পাউডাৰ গাখীৰ, আধা চামুচ নিমখ আৰু 1 চামুচ তেল। এইখিনি মই ভালদৰে মিহলাই ল'ম। ইয়াতে মই এতিয়া 2 কাপ পানী দিম। আপোনালোকে 1 কাপ পানী আৰু 1 কাপ গাখীৰটো দিব পাৰিব। আৰু মই ইয়াতে ফ্ৰেছ পিঠাগুড়ি লৈছোঁ। মই ৰাতিপুৱা গুড়ি কৰিছোঁ পিঠাগুড়ি, গতিকে মোৰ 2 কাপ পানীতে হৈ যাব। আপোনালোকে যদি আগতে শুকাই থোৱা পিঠাগুড়ি লয়, শুকান পিঠাগুড়ি, তেতিয়াহ'লে আপোনালোকক আৰু আধা কাপ পানী বেছিকৈ দিব লাগিব। এতিয়া মই এইখিনি ভালদৰে মিহলাই ল'ম। ইয়াতে মই 1 চামুচ অৰেঞ্জ ফ্লেভাৰ দি দিলোঁ। আপোনালোকে নিজৰ পচন্দ মতে দিব পাৰিব ফ্লেভাৰটো, আৰু মন কৰিলে কালাৰো দিব পাৰিব। আকৌ ভালদৰে মিহলাই লওঁ। আপোনালোকে দেখিছে এইখিনি কিমান ডাঠ হৈ আছে। আৰু অলপ পানীৰ প্ৰয়োজন হ'ব। মই আৰু 2 চামুচ পানী লওঁ। এতিয়া সুন্দৰকৈ হৈ গৈছে, মোক যিমান পাতল লাগে। এতিয়া মই এটা মাইক্ৰৱেভ ছেফ বাতি এটা চাৰিওফালে তেল ঘঁহি ল'ম। এতিয়া মই মিশ্ৰণখিনিত 2 চামুচ বেকিং পাউডাৰ দিম। দি এইখিনি খুব সাৱধানে লৰাব লাগিব, মিহলাব লাগিব। এতিয়া মই বাতিটো ঢালি দিম। ইয়াৰ ওপৰত মই কাজু কিচমিচখিনি দি দিম। এতিয়া মই মাইক্ৰৱেভত বাতিটো বহুৱাই দিলোঁ। মাইক্ৰৱেভটো মই মাইক্ৰ'মোডত 7 মিনিটৰ কাৰণে দিম। 7 মিনিটতে আপোনালোকে কেকটো হৈয়ে যাব, কিন্তু কেতিয়াবা মাজত অলপ ঢিলা হৈ থাকে। তেতিয়া আপোনালোকে চেক কৰি লৈ আৰু 1-2 মিনিট বঢ়াই দিব পাৰিব। মোৰ কেকটো ৰেডি হৈ গ'ল। দেখিছে সুন্দৰকৈ ফুলি আহিছে। মই এতিয়া এইটো অলপ ঠাণ্ডা হ'বৰ বাবে থৈ দিম। আপোনালোকে মাইক্ৰ'ৱেভ নাই যদিও চিন্তা কৰিব নালাগে, গেছতো আপোনালোকে এই কেকটো সুন্দৰভাৱে বনাব পাৰিব। আহকচোন মই দেখুৱাই দিওঁ। প্ৰথমে মই এটা কেৰাহী লৈছোঁ। ইয়াতে পানী দিম। ইয়াতে ষ্টেণ্ড এডাল দি দিলোঁ
আৰু পানীখিনি ভালদৰে উতলিবলৈ ঢাকনিখন দি মই এতিয়া বাতিটো ৰেডি কৰিম। মই এটা এলুমিনিয়ামৰ বাতি লৈছোঁ, ইয়াতে তেল ঘঁহি ল'ম আৰু কেকটো সহজে এৰুৱাই আনিবৰ বাবে মই ইয়াতে এখন বাটাৰ পেপাৰ দি দিম। সেয়া দেখিছে পানী ধুনীয়াকৈ উতলি আহিছে। ইয়াতে কেকৰ বাতিটো বহুৱাই দিলোঁ আৰু ভালদৰে ঢাকনিখন দি জুইটো মই মিডিয়াম ফ্লেমত দি থ'ম। কেকটো মানে অলপ হোৱাৰ পিছত এনেকৈ কাজু কিচমিচ দিব পাৰে, প্ৰথমতে দিলে তলত গুচি যায়। কেকটো 20 মিনিটৰ পৰা 30 মিনিটৰ ভিতৰত হ'ব লাগে। 20 মিনিট হৈছে। মই এতিয়া কেকটো চাম এডাল শলাৰে। কেকত পিঠাগুড়িটো কেঁচা কেঁচা হৈ আছে, কেকটো হোৱা নাই। মই আৰু 10 মিনিটৰ কাৰণে থৈ দিম। এতিয়া কেকটো হৈছে, ধুনীয়াকৈ সিজিছে। এতিয়া মই গেছটো অফ কৰি কেকটো অলপ ঠাণ্ডা হ'ব দিম। এতিয়া দেখিছে এয়া সুন্দৰকৈ গেছতো কি সুন্দৰকৈ স্পঞ্জি কেক হৈ গৈছে। এই কেকটো মই নাৰিকলৰ গুড়ি আৰু চেৰিৰে ডেক'ৰেশ্যন কৰিছোঁ। আপোনালোকে নিজৰ পচন্দ মতে ডেক'ৰেশ্যন কৰি পৰিৱেশন কৰিব পাৰিব। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক আৰু কমেণ্ট কৰিব নাপাহৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু আগলৈ এনেকুৱা ভিডিঅ' পাবৰ বাবে ছাবস্ক্ৰাইব কৰিব।